ইভিনিং মোৰ অন্যটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। প্ৰায় আজি এমাহে হৈ গ'ল ভিডিঅ' দিয়া নাই, কিন্তু আজি ভিডিঅ'টো বনোৱা এটা বিশেষ কাৰণ আছে। আমি গৈ আছোঁ ফুৰিবলৈ। এয়া চাওক, মই আছোঁ এতিয়া বৰ্তমান মাৰ ঘৰত। এফালে আমাৰ পূৰা পেকিং ষ্টাৰ্ট। এতিয়া 7টা বাজিলে। আমাৰ নাইট ছুপাৰ আছে 7:45। এতিয়া আমি যাম ফুৰিবলৈ। বিশেষ কাৰোবাক লগ কৰিব গৈ আছোঁ, যোন মোৰ একদম পূৰা বান্ধৱী হয়। কাৰ ঘৰলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব, গম পাব। আৰু কি কৰোঁ, এতিয়াতো ৰাতিয়ে হ'ল, একো বিশেষ দেখুওৱা নহ'ব। যিমানখিনি পাৰোঁ ভাবিলোঁ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে চাই থাকিব কিন্তু, ঠিক আছে। এয়া আমি ঘৰৰ পৰা আহি এতিয়া নাইট ছুপাৰত নিজৰ চিটত বহিলোহি। এয়া আমাৰ যাত্ৰা এতিয়া আৰম্ভ ডিব্ৰুগড়ৰ পৰা নগাঁৱলৈ। এয়া মিষ্টাৰ দেখিছেনে, নাইট ছুপাৰত বহিব পালে কি নাপালে মোবাইলত ব্যস্তই। এয়া এতিয়া ৰাতিৰ সাঁজটো খাবলৈ ৰখোৱা হ'ল। আমি খায়ে গৈছিলোঁ, সেইটো কাৰণে আমি একো নাখালোঁ। তাতে সৰু সুৰা কিবাকিবি খাবলৈ বুলি ল'লোঁ। যিহেতু ৰাতি আমাৰ নাইট ছুপাৰ 8:30 বজাতে আছিলে, সেইটো কাৰণে আমি ঘৰৰ পৰাই খায়ে গৈছোঁ। এয়া মিষ্টাৰে কিবাকিবি লৈছে খাবলৈ। এয়া চাওকচোন, কি ধুনীয়া এক মনোমোহা দৃশ্য দেখিবলৈ পালোঁ। ইমানেই দেখি ভাল লাগিলে নহয়। Hey everyone, good morning. এতিয়া আমি আহি পাই গ'লোহি। এতিয়া আমাক নিবলৈ আহি আছে, ৰখিছোঁ। এইফালে মিষ্টাৰ ৰখি আছে, এইফালে আমি ইয়াতে নামিলোঁ। এতিয়া নিবলৈ আহিব, আমি যাম আৰু ভাবিলোঁ আপোনালোকক কৈ দিওঁ। কোনে Brow. Hello. Hello, Brow. Borosa. এইফালে চাওক, কাক লগ পাই গ'লোঁ। আপোনালোকক কৈছিলোঁ যে ফুৰিবলৈ আহিম বুলি। এইফালে আহিলোঁ মই বৰ্ণালী ঘৰলৈ। কেনেকুৱা লাগিছে তুমি কোৱা? বহুত ভাল লাগিছে। ৰাতি 4টা বজাত আহি পাইছে। আৰু আহি পাই মেলি আমি ব্লগ নকৰিলোঁ ন, পূৰা আৰাম কৰিলোঁ, অলপ ৰেষ্ট কৰিলোঁ, যিহেতু ৰাতি নাইট ছুপাৰত আহিলোঁ। এতিয়া ওলাই আহিছোঁ ফুৰিবলৈ। সেইফালে অগ্নিগড় চাব আহিছোঁ। প্ৰায় ৰাতিয়ে হ'ল ন, আন্ধাৰে হ'ল। এতিয়া এই পুৰণা, এইফালে বোলে এইটো পুৰণা স্তম্ভ, এইটো বোলে পূৰা পুৰণা শিল। এইফালে এইবোৰ ডাটাবোৰ কোনে ইয়াত কণ্ট্ৰিবিউট কৰিছে বনাবলৈ, এইবোৰ ন ডাটাবোৰৰ নাম আছে। কৰিছে এইটো বনাবলৈ। বহুত ভাল লাগিছে নগাঁও আহি, আৰু ফুৰিবলৈ আছে ইণ্টাৰেষ্টিং ব্লগ আহি আছে। আপোনালোকে পাই থাকিব, কিন্তু ভিডিঅ'বোৰ চাই থাকিব, হয় নহয়? ঠিক আছে, এতিয়া ব্লগ যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকোঁ। কমিলে কেই কেজি? 1 পোৱা কমি গ'ল। এইফালে কোন হয়? চিত্ৰলেখা আৰু উষা। চাই যে চিত্ৰলেখাক কৈ আছিলে অনিৰুদ্ধ কেনেকুৱা দেখিবলৈ, তাই যেতিয়া ড্ৰয়িং কৰি আছিলে ন, তাৰ সেই বস্তুনেৰিটো এইটো। কি ধুনীয়া ন? ব'লা তেন্তে আমি আৰু যাওঁ। আৰু অগ্নিগড় দেখা নেকি? অগ্নিগড় এতিয়া গৈ আছোঁ আমি অগ্নিগড় চাবলৈ। পূৰা একদম গৰমত হালত বেয়া হৈ গৈছে। আহিব, আপোনালোকক দেখাই আছোঁ। ইয়াত উঠিব লাগিব। অহাটো পচিবল নহয়, সেইকাৰণে আমি গধূলি আহিলোঁ ন। এতিয়া আমি যিমানখিনি পাৰোঁ তথাপিতো দেখাম বাৰু, আপোনালোকক চাই থাকিব।
ফাইনেলি পাই গ'লোঁ। বুলি শিৱই হেৰি কৰিছিলে নাই কথা দিছিলে যে সেইকাৰণে সি হেৰি এইফালে উঠাক আকৌ অনিৰুদ্ধই বিয়া পাতিলে ন হেৰি এটা তুমি এটা নিপু ইয়াক বচাব গৈ পিনে যে কিমান মানুহ মৰিলে লাভ কি হ'ল এই চাচতে চা দুটাৰ মাজত কাজিয়া কৰিছে ব্ৰহ্মা বিষ্ণু হয় চাই সেই ব্ৰহ্মা আহিছে এতিয়া একো নকৰিবা বুলি কৈছে নেকি ব্ৰহ্মাই একো নকৰিবা যুদ্ধ নালাগিবা সেইটো বাদ দিয়া ইয়াত আছে অগ্নিগড় লাইট জ্বলি আছে এইফালে উষা আৰু অনিৰুদ্ধৰ বিয়া প্ৰেম বিবাহ এইফালে এতিয়া আমি খাবলৈ সোমাইছোঁ ৰিচৰ্টত এয়া এতিয়া আমি দুজনী আমাৰ এইফালে মিষ্টাৰ আহি আছে এইফালে আছে বৰ ৱাও I love Tezpur. बन ही गया बात दिल की नजरों की सच कह रहा तेरी कसम আমি এতিয়া বহিছোঁ খাবলৈ এইফালে পুৰা ছেটিং মিলাই আছে ফটো মাৰিবলৈ এইফালে ময়ো আছোঁ আৰু বাকী দেখিছেনে কি ধুনীয়া ইণ্টেৰিয়ৰ ডিজাইন কৰিছে পুৰা মানে ফুল পাঞ্জাব লুকছ মানে পুৰা ইণ্টেৰিয়ৰটো এয়া দেখিছেনে আপোনালোককো উঠাই দিলোঁ আৰু চাওঁ কেনেকুৱা হৈছে ধুনীয়া হৈছে বঢ়িয়া হৈছে এয়া এতিয়া আমাৰ অৰ্ডাৰ হৈ গ'ল আৰু এতিয়া আহিব আপোনালোকক দেখাই দিম তুমি কি ডান্সটো শিকি আছা নেকি কালি খাম নহ'লে কেনেকুৱা লাগিছে কোৱাটো তোমাৰ কোৱা মানস কেনেকুৱা লাগিছে মজা